Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই অজয় চিনাৰী মোৰ ইউটিউব চেনেল এজে ইটানৰ আন এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ এয়া মোৰ পিছফালে চাওক, এয়া হৈছে বিয়াৰ পেণ্ডেল। অৰ্থাৎ আপোনালোকে গমেই পাইছে, আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে আমাৰ ভতিজাৰ বিয়া আৰু এই অহাকালি বিয়া। আজি পেণ্ডেল সম্পূৰ্ণ হৈ উঠিছে চাওক এয়া গাইছ। যেহেতু গাইছ অহাকালি ভতিজাৰ বিয়া, খুৰাকৰ মনটো অলপমান বেলেগ হ'ব না, এটা এক্সট্ৰা এটা জছ হ'বই গাইছ ন। চব বিয়াৰ কেনেকুৱা আয়োজন চব আপোনালোকক গোটেইখিনি দেখুৱাই আহিছোঁ। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইছ। এই আহিছে ৰভাস্থলীৰ ভিতৰ ভাগ গাইছ চাওক। মানে এয়া মণ্ডাপৰ কাম চলি আছে আৰু মণ্ডাপৰ কামৰ মেইন মানুহ এইজন হৈছে এইজন। ভালকে কৰিবি কামবিলাক, ওলাব না কালি পুৱা। এই ৰাতিৰ চৌকাৰ ব্যৱস্থা আৰু অহাকালি এই ঠাইতে মানে খুব ধুনীয়াকৈ মানে ৰান্ধা ব্যৱস্থা কৰা হৈছে গাইজ। কি চাব কালি কালি হ'ব না, আজি ঠাণ্ডা হ'ব না? হা মুঠতে ৰাতিপুৱা টোটেল কেইটা চৌকা হ'ব ইয়াতে? 7টা চৌকা। বঢ়িয়া চাওক গাইছ। এয়া কিমান বাজিল? 11:58, মোটামুটি 12টা বাজে। আৰু ইফালে চাওক ইয়াত দৰাই মাছ ভাজি আছে, নিজৰ বিয়াত নিজে মাছ ভাজিছে। আমি কি কৰি আছো ইয়াতে বৰ্তমান? মাছ ভাজা। ইফালে আমাৰ দৰাই মাছ ভাজি আছে। আপোনালোকৰ লাজ লগা নাই? আৰু ইফালে দৰাৰ বেষ্ট ফ্ৰেণ্ড আছে বোলে, এইটো উৰুলিটো চবেই দিব বাবা। তুমি অকণমান সহায় কৰা দৰা, দৰা লগতে থাকি আছে। অ বাবা আৰে বিয়া কালি হা, আজি ভাল পাতে কি হা? মানে আজি ৰিহাৰ্চেল কৰি আছো। আজিৰ প্ৰিপাৰেচন কৰি আছো যাতে বিয়াখন সুকলমে যায়। সেইটোৱে বিয়া সুকলমে যাব, নেগেলে আমি খেলি খেলি হলে লৈ যাম। খেলি মানে কি আমি ডাইৰেক্ট হেঁচি ঠেলি যেনেকৈ নিব চেষ্টা কৰিম। তো গাইছ কালি ভিডিঅ' মানে একদম ধামাকা হ'ব। আৰু ছাবস্ক্ৰাইব নাপাহৰিব গাইছ। এটা 12:30 বাজিল। আমাৰ ডেকা ল'ৰাকেইটা খুব কষ্ট কৰি আছে। এতিয়া আজি হয়তো সম্পূৰ্ণ নহ'ব, কালি সম্পূৰ্ণ হ'ব। তথাপি ভাল লাগিল। এই ৰাতি যি উজাগৰে এনেকুৱা ধৰণৰ কাম কৰি আছে। মৰ্ণিং গাইছ, পুনৰ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া চাহৰ কাপ লৈ লৈছোঁ হাতত, মানে ফটাফট দুঘোটমান চাহ মাৰি ডাইৰেক্ট বিয়া ঘৰ, মানে এইফালে বাইক চাইক ওলাই থৈ দিছোঁ। জানেতো গাইছ, বিয়া বুলি ক'লে ৰাতিপুৱাৰ মানে কেনেকুৱা ভাগ দৌৰ আৰু কেনেকুৱা যোগাল পাতিত ব্যস্ত থাকিব লাগিব। কাৰণ ময়ো যাব লাগিব, যাই মানে কিছুমান কামত মানে ময়ো সহায় কৰিব লাগিব। আৰু গাইছ আমাৰ বড়োসকলতো জানে বিয়া বুলি ক'লে গাহৰি মেইন, আৰু কিমান ডাঙৰ কিমান ধুমা গাহৰি আছে গাইছ আপোনালোকক দেখুৱাম বলক। আৰু আমাৰ কিন্তু এটা নিয়ম আছে যে যিদিনাখন বিয়া আৰু সেইদিনাখনে আচলতে ৰাতিপুৱা জোৰোণ ওলাই যায় বা জোৰোণ দিব পাৰে। চ' আজি আমাৰ দৰা ঘৰৰ পৰা জোৰোণ যাই আছে, আৰু জোৰোণত কোনে কোনে গৈ আছে সকলোবোৰ আপোনালোকক দেখুৱাম। আমাৰ বিয়াৰ কিমান ব্যয়বহুল ব্যৱস্থা, কেনেকুৱা ধৰণৰ মানে উলহ মালহেৰে এই ব্যৱস্থা কৰিছে। ত' বলক ফাটাফাটি ভিডিঅ' হ'ব গৈ আছে। অ মইনা যাওঁ দে, ফটাফট ওলবা কিন্তু দেই গাইছ। চাগে এয়া মণ্ডপৰ মেইন মণ্ডপৰ পশ্চিম চাইডে এইফালে আমাৰ কি হয়, এইটো নাৰদক আচলতে এখন ঠগি দিয়া হয়। নাৰদক এনেকৈ চালি বনাই ঠগি দিয়া যায়, যেন এই শুভ কামত কোনো ধৰণৰ গছপত নহয়। সেইকাৰণে আচলতে এই নাৰদক ইয়াতে ঠগিয়ে এপাক আগবাঢ়ি থোৱা হয়। এয়া জোৰোণত যাবা গোটেই সাজু। এয়া জোৰোণত যোৱা গাড়ী আৰু গাড়ী চলাব আমাৰ গুণজিতে কিন্তু খুব ধুনীয়াকৈ। তো গাইজ জোৰোণ ওলাই গ'ল। তো এতিয়া থাকিল বাকী মানে বিয়াৰ আয়োজন ব্যৱস্থাখিনি, মানে আপ্যায়ন, অতিথি আপ্যায়নৰ ব্যৱস্থা, লগতে খানা খানা কেনেকুৱাকৈ বনাইছে, খুব জবৰদস্ত খানা বনাই আছে। চ' সেইবিলাক আপোনালোকক দেখুৱাম। তো গাইজ আমাৰ বড়োসকলৰ 3টা পদ্ধতিত বিয়া হয়। তাতে আজি যিটো পদ্ধতিত বিয়া হ'ব, এইটো পদ্ধতিত মানে দৰা কইনা ঘৰত মানে বিয়া নাপাতে, কইনাক আনি দৰা ঘৰত বিয়া পতা হ'ব। চ' সেইকাৰণে যিটো আমাৰ মানে জোৰোণ পাৰ্টি গৈছে, জোৰোণ পাৰ্টি একেলগে মানে কইনা লৈ আহিব আৰু বিয়াখন ইয়াতে চবে মানে ডিজে ভালে দিছে বা
আমাৰ ডিজে ব্যৱস্থা চাউৰত দৰাৰ লগত পৰিচয় কৰাই দি আছো। এয়া আমাৰ ভতিজা এই হৈছে দৰা কিন্তু এতিয়াও মানে কি গা ধোৱা হোৱা নাই, মুঠতে পানী তুলবা যোৱা নাই, পানী চানী তুলি গা ধুৱাব লাগিব। তোমাৰ আজি দৰা হৈ কেনে লাগছে কোৱাচোন? হা কি লাগছে আৰু কি কম, লাজো লাগে ক'ব সেনকে নকৰোঁ। লাইভত আকৌ বিয়াটো পাতবাও লাগিব। হয় না নহয়? একদিন মানে আজিয়ে পাতবা লাগিব। তোমাৰ বিয়া ৰাতি হৈ আছে বিয়া, কাৰণ যিহেতু তেলৰ ভাৰ গৈছে, তেলৰ ভাৰে মানে আহাতে একেলগে কইনা লৈ আহিব আৰু বিয়া মানে আমাৰ ইয়াতে হ'ব, ৰাতি হ'ব। দৰা কিন্তু কইনা আনবা নাযায়, যিটো জোৰণ গৈছে বা তেলভাৰ গৈছে, তেলভাৰে মানে আহাতে একেলগে কইনা লৈ আহিব আৰু ৰাতি ইয়াতে বিয়া হ'ব। গতিকে তোমাৰ ৰাতি বিয়া হ'ব। এই ৰাতি যি বিয়া হ'ব তোমাৰ বৰ্তমান মনটো কেনেকুৱা লাগি আছে? মানে উগুল টুগুল লাগি আছে না ভয় লাগি আছে? আৰু প্ৰথমবাৰ দৰা হ'ব ওলাইছা তুমি না ভতিজা? উগুল লগা নাই, ভয়ো লগা নাই, কিন্তু লাজ লাগে আৰু। লাজ লাগে না? হ'ব, সেই ৰুমাল এখন থাকবা না, ৰুমালখন সদায় ভাগি ৰাখবা, নহ'লে মাস্ক পিন্ধি থাকবা। আনৰ বিয়া খাৱাটো এটা উদ্যমবিলাক আৰু নিজৰ বিয়াটো কেনেকে খাব গেলে লাজ লাগে। মানুহ আহিব, মানুহ সন্মুখত কেনেকৈ দেখা দিম, সেনেকুৱাকে অলপ তাৰমানে ফিলিংছটো তাৰমানে লাজৰ নিচিনা গুচি যায় আকৌ। লাজৰ দৰে হৈ আছে না? লাজ কৰিব নালাগে না, আমি গোটেইখিনি মানে ছাপোৰ্ট কৰিম না, লগ বন্ধুখিনিও ছাপোৰ্ট কৰিব। গাইছ আৰু এইফালে গাহৰি আনি আছে, ধুমা মস্ত ধুমা দুটা গাহৰি, আৰু এইটো নাটলে আৰু ষ্টকত আছে এটা। ঘৰৰ পিছৰ আমি ব্যৱস্থা দেখি আছো চাওক, এইফালে বেগফালে এটা জেনেৰেটৰ দিয়া হোৱা নাই, ডবল জেনেৰেটৰ আনিব লগা হৈছে। এইফালে টেণ্ট হাউচৰ মাথা গৰম মালিকৰ একদম। এইফালে চাওক গাইছ, এইফালে কাটি আছে মস্ত ধুমা গাহৰি চাফা কৰাতে এয়া ভতিজা, এইফালে মনোজে লেংটি চাফা কৰি আছে না লেঙু চাফা কৰি আছা মনোজ? হে তই জাগাত চাফা কৰি আছা হয় না? দে আৰু এইফালে নাইতা ভতিজা গোটেইকেইটাই গাহৰি কাটাত ব্যস্ত। এটা কাইফালে হৈ আছে আৰু ইফালে এটা কাটা হ'লে মোটামুটি। আৰু এইফালে পাকত এইটো অবৰো পাক। মামা এটা কি বনাইছে আপুনি? মাংস। কিহৰ মাংস? পাঠাৰ মাংস। এইটো হৈছে আমাৰ তাৰমানে অবৰো পাক আৰু সেইফালে হৈছে বড়োৰ পাক। ইয়াতে আপোনাৰ কি আছে আইটেম অবৰত? আৰু পনীৰ আৰু বেলেগ নাই ন? ঠিক আছে। এইফালে হ'ল মানে এইফালে অবৰো পাক, মানে বড়ো অবৰো গোটেইখিনিকে মানে নিমন্ত্ৰণ দিয়া গৈছে না। আৰু এইটো হৈছে বড়ো পাক। ইয়াতে অকণমান পিছত গাহৰি হ'ব। এইটো কি হৈ আছে বৰ্তমান? লাবৰা বনাই আছে, এইটো তৰকাৰী বনাই আছে। আৰু এইফালে বনাই আছে এইফালে তৰকাৰী, ইয়াত দালি উতল আহি আছে। আৰু কিয় বেছি সময় নালাগে, মোটামুটি টাইম কেইটা হ'ল? 12টা বাজিল, বাজাই নাই। তো এয়া ভাত হৈছে, এইফালে চব ধোৱা ব্যৱস্থা, এইফালে চব্জি পাতি, তো খুব ধুনীয়া খাদ্য ব্যৱস্থা হৈছে গোটেইখিনিৰ কাৰণে। যিহেতু আমাৰ ইয়াতে বাৰে সংস্কৃতি সকলোকে নিমন্ত্ৰণ দিয়া গৈছে, বিয়াখন যিহেতু ডাঙৰ, তো সেইকাৰণে ভাতকৈ খাদ্যৰ ব্যৱস্থা কৰা গৈছে। কি খাইছো হা তুমি? বেলেগ বস্তু মাৰি আছো নেকি? হা লাগবই নাকি? দে ঠিক আছে। আমাৰ বড়োসকলৰ যিটো দেও, বৰ্তমান দেওৰ লগত কথা পাতিম। বামুণ গাইজ, আগতে কিন্তু আমাৰ বড়োসকলৰ কোনো ধৰণৰ ব্ৰাহ্মণৰ ব্যৱস্থা নাছিল, কাৰণ আমাৰ যিহেতু কোনো ধৰণৰ লিখিত বেদ নাছিলে। কিন্তু আমাৰ মৌখিক হিচাপে আমাৰ বিয়া বাৰু যিকোনো কাম কাজ মানে খুব ধুনীয়াকৈ চলি গৈছিল বা চলাইছিলে। কিন্তু বৰ্তমান আমাৰো মানে বামুণ ব্যৱস্থাটো হৈছে। চ' আমাৰ দেওৰ লগত সেই বিষয়ে অকণমান কথা পাতোঁ। যিহেতু আমাৰ বড়োসকলৰ বিয়া নানান ৰকমৰ হয়। এওঁ হৈছে আমাৰ বিয়াৰ বামুণ। এওঁৰ মানে আজি শুভ কামটো এখেতেই চলাব। এওঁৰ ঘৰ হৈছে আমাৰ ঘৰৰ তাৰিখ শিঙিৰা বুলি কয়। এখেত হৈছে পূৰ্ণ চৰিয়াৰী। তো পূৰ্ণ চৰিয়াৰীৰ দ্বাৰ পৰা আমি সবিশেষ আমাৰ বড়োসকলৰ বিয়াৰ বিষয়ে মানে যিখিনি ৰীতি নীতি খুব চমুকৈ আপুনি আমাক মানে অকণমান জনাওকচোন। আমাৰ আটাইকেইটাই যি হিচাপত যিটো পুৰণা ৰীতি নীতি পৰম্পৰা হিচাপে চলি আহি আছে, সেই পৰম্পৰা হিচাপতে আমি বিয়াখন কৰি আহি আছোঁ। আমাৰ এনে লিখিত বেদ নাই, তথাপিও আমি মৌখিক হেৰি হিচাপে সেইটো আৰু মৌখিক যিটো মুখবেদ, সেই মুখবেদ মতে আমি বিয়াখন অলপ ভালদৰে চলোৱাৰ কাৰণে সেই কৰোঁ আৰু চলাই যাই থাকোঁ। এনেকৈ চলাই আছোঁ। কি খাবাইছে গোটেইকেইটা যি হৈ আছে? কফি খাবি? কফি মেচিন আছে এইফালে, এতিয়া কফি আছে কিন্তু লাইন নাই। কি কৰবা এতিয়া? আহা, কি আছিল তোমাৰ নাম? তোমাৰ নাম কি আছিল? নয়নিকা। ক'ত আহিছ তুমি? কাৰ বিয়া খাবাইছ? তোমালোকে কাৰ বিয়া খাবাইছা? এয়া হৈছে আমাৰ দৰাৰ মেঘ দে বৌ হয় মোৰ বৌ। আজি ল'ৰাৰ বিয়া, আপনার কেনা লাগছে কওকচোন? ল'ৰাৰ বিয়া ভাল। এইফালে পানী তুলব যাব। এয়া
গোটেই পানী তুলিব যাব ওলাইছে এইটো হৈছে খুৰেক আমাৰ দৰাৰ অ বৌ আজি ভতিজাৰ বিয়া তো আপোনাৰ অনুভৱটো কওকচোন ভতিজাৰ বিয়াত কেনে লাগছে ভালে ভালে যাক একদম বিৰাট ভাল লাগছে নিপিন্ধা কাপোৰ পিন্ধিছো মই অঁ ভাল লাগছে বোৱাৰী আহিব বোৱাৰী ভাত খাব পাম অঁ হয় না মানে ডাঙৰ খুৰীয়া কিন্তু মানে ধৰা বোলা পানী তুলবা আশীৰ্বাদ দি থাকক অঁ ভগৱানে পানী তুলবা যাব ওলাইছে আমাৰ ইয়াৰ থাকি লৈছে তাই কীৰ্তিকা আকৌ বড়ো ড্ৰেছত মস্তি লাগাইছে আমাৰ কীৰ্তিকাকে কীৰ্তিকা ক'ত যা দুটা ক'ত যা অঁ পানী তুলবা এই আমাৰ দৰাৰ মানে বইনাক এইটো বইনী কানো আমাৰ শ্ৰীমতীক ট্ৰাইবেল লুকছত কেনেকুৱা লাগছে একদম কুইৰেকৰ অৱস্থা আমাৰ শ্ৰীমতী মানে ইফালে গৈ পাইছে আগতে কিন্তু ইফালে বৰ্তমান মানে বেক গিয়াৰত আছে বৰ্তমানলৈকে চাওক তো সিফালে ইয়াতে পানী তুলিব ইফালে গাইছ আহি পাইছে তো ইয়াতে পানী তুলিব এয়া হৈছে গাঁৱৰ ভিতৰত বৰ্তমান একমাত্ৰ কুঁৱা এইখনেই আছে হিলে দিছে এইবিলাক কি কৰি আছা এইটো নে একদম ঘামে জামে মাথা নষ্ট হৈ গৈছে ইমান দৌৰিছো তাৰপিছত নাচিছো একদম বেলেগ এটা এনাৰ্জি মানে গছত নাচিছো এই যে দৰাৰ কুইৰাক এইটো দৰাৰ কুইৰাক লাজতে দৌৰবা ধৰিছে এইটো এয়া আমাৰ আচলতে ইয়াতে কেইপাক ঘূৰবা লাগে কেইপাক ঘূৰবা লাগব 5 পাক ঘূৰবা লাগব এয়া 5 পাক ঘূৰবা লাগব পানী আনি গোটেই মণ্ডপ 5 পাক ঘূৰব লাগব এয়া বাহ এয়া হৈছে আমাৰ পৰম্পৰা বড়োসকলৰ বৰদৈ চিলাৰ দৰে উৰি যাব এইটো চিটো দেখা পাইছো মুনু আৰু অৰূপৰ তোমাৰ লগত দায়িত্ব দিলোঁ কিন্তু এইটো দয়ৰ দায়িত্ব হা খুব ধুনীয়াকৈ মিলাবা যেন কোনো ৰৈ নাযায় গতিকে ইফালে অলপ গুৰুত্ব দিবা দেই দিয়া থোৱা বজাৰ ৰিচিপশ্যনৰ ব্যৱস্থা কৰি আছে বৰ্তমান 2টা বাজিল গতিকে মানুহো আহি পাইছে অতিথিবিলাক আহিব গতিকে দিয়া থোৱাৰ ব্যৱস্থা সৈতে গোটেই ডেকা ছোৱালীখিনিক আনিছোঁ এইখিনি দিবা তোমালোকৰ দুজনলৈকে গাহৰিটো দিবা খানে তোমালোকৰ দুজনলৈকে গাহৰি দিবা আৰু ইফালে পাঠা বঢ়িয়া এতিয়া 200 টকীয়াৰিক দায়িত্ব দিছোঁ মুঠতে কোনো যেন যিবিলাকে গাহৰি নাখায় গোটেই যেন তাৰমানে মানে পাঠা পায় এই 200 টকীয়াৰি যদি কোনোবা নাপায় কিন্তু তোমালোকৰ একচুৱেলি গাহৰি নাখাগিলাক পাঠা দিম আৰু লগতে এক পিছে বোলে পাঠাও নাখায় ভোক লাগিলে আমিও খাম নহয় একদম বোলে পাঠাও নাখায় কোনো মাংসই নাখায় কিন্তু
পনীৰ আছে পনীৰ লৈ গ'লে এইটো ঠিক আছে আয়োজনটো বঢ়িয়া কৰিছে অঁ ঠিক আছে ভাল লাগছে জিন্দি খানা কেনা হৈছে বঢ়িয়া হৈছে না কি খাইছ তুমি গাহৰি না পাঠা গাহৰি না গাহৰি মেইন তোমাৰ তহঁতে কি খাইছ খানা কেনা হৈছে লাহে লাহে খাবা সদৰ কৰিব নালাগে অলপ গৰম অৱশ্যে হয়নে নহয় কিবা লাগিলে ক'বা আচ্ছা লোৱা অলপ লোৱা অঁ কেনা খানা ভাল হৈছে না দেই লাজ কৰবা নালাগে কিবা লাগিলে ক'লে হ'ল ভালকে খা গাইজ এইটো হৈছে আণ্ডাৰগ্ৰাউণ্ড আৰু ইয়াতে অলপ বেলেগ ৰিচিপশ্যন কৰা যায় আৰু এই ৰিচিপশ্যন কৰা আমাৰ ভাগিনাক দিছোঁ দায়িত্ব এই আণ্ডাৰগ্ৰাউণ্ড জানে আমাৰ ট্ৰেডিশ্যনেল এইটো লাগিবই না বড়ো মানুহ না কি কয় চ' অতিথিবিলাক আহে তেখেতসকলক আপ্যায়ন কৰিব লাগিব অতিথি আপ্যায়নটো মানে মেইন ন গাই চাগে আমাৰ দৰা একদম পুৰা বেলেগ লক্ষণ আছে একেবাৰে এইফালে গোটেই মানুহ আহি আছে এয়া চাওক আমাৰ একদম কি কম আমাৰ চাওক নাতি একদম লাজতে একদম অঁ এইটো মোৰ মেইন মানুহটো হয় এইটো মেইন মানুহটো হয় ৰাস্তা ঘাটে পালে ক'লে এইটো বুঢ়ী দা এইটো আমাৰ এটা ভতিজা এইটো হৈছে আমাৰ ভতিজা ছোৱালী আৰু এইটো হৈছে আমাৰ নাইতা আমাৰ এই দুটা হৈছে জানমণি আইয়া কইনা আহি পাব 8টা বজাত দিনবোৰ ভাত পানী একো খোৱা নাই আৰু ভাত খালে ভাগৰ লাগিব বুলি আচলতে ভাত কৰে আৰু ৰাতি ফোনটো আছে এতিয়া কইনা আহিব কইনা 8টা বজাত মানে ঘৰ আহিবা বুলি কৈছে তাৰ পৰা ফোন কৰিছে আৰু ইয়াক দৰাৰ মাকে খালি দৈ খাই আছে দৈ আৰু চিৰা খাই আছে চব গাইছ পুৰা আপেল কাটাত ব্যস্ত আমাৰ শ্ৰীমতীয়ে উপায় নাই আপেল খাই থাকিব লাগিব না গাইছ আৰু ভাত খালে এতিয়া ভাগৰ লাগে টোপনি আহিব তাৰমানে হয়নে নহয় এতিয়া ভতিজা বিয়া বুলি কিন্তু চেক্ৰিফাইচ কৰিবই লাগিব ন না কি কয় গাইছ গাইছাক এয়া দৰা গা ধোৱাব ধৰছে এবাৰ ভতিজাক একদম ঠাণ্ডা লাগছে না ধৰ কি ঠাণ্ডা লাগা নাই অৱশ্যে বৰ্তমান গৰমৰ কথা ক'ত ঠাণ্ডা লাগিব বঢ়িয়া আমাৰ ল'ৰাৰ বিয়া আজি পিছফালে দৰা গা ধুই আছে ডেন্স সাংঘাতিক ডেন্স হৈ আছে বোলে সাংঘাতিক ডেন্স হৈ আছে বোলে দৰা গা ধুই আছে ইফালে দৰা গা ধুই আছে চাবা ইফালে দৰা গা ধুই আছে আৰু ইফালে তাতে ডেন্স কাকত এটা ধৰ কাকত থাক ভিনেকৰ হাৰা থাকলে কিন্তু দৌৰ আছে ভিনেকৰ হাৰা থাকলে বাপরে বাপ ভিনেকৰ কি জোরে সাংঘাতিক জোর ভিনেকৰ ডেঞ্জাৰ জোর আছে গাইস ফাইনালি আমাৰ এয়া বৰদৰা বৰদৰা ধুনীয়াকে সজাই গেলে কেনে লাগছে বৰদৰা হয় বিয়া কৰিব মন গৈছে না অলপতো যাবই না অলপতো গৈছে না অলপ মানে ব্যৱস্থা কৰি আছো ধৈৰ্য ধৰ খালি এইটো বিয়া ভালকে খালে যাব তাৰমানে কইনা আহিবা পাইছে তাৰ আগতে আমি অলপ কফি খাই ল'ম দৰাক অলপ কফি কম গোটেইকেইটাই গাইছ আপোনালোকক কেনেকুৱা লাগছে দৰা আৰু বৰদৰাৰ লুকচোন কেনেকুৱা লাগছে ভাল লাগছে না বেলেগ কমেণ্টত জনাবচোন গাইছ কইনা আহি পাইছে একদম চাওক এইফালে কইনা আদৰাৰ কাৰণে কুইদাকে একদম উগুল টুগুল লাগি আছে মানে কইনা আদৰাৰ কাৰণে গাইছ কইনা ওলাইছে এইফালে কইনা আমার বুয়ারি ফালে তলেদি ক্যামেরা মাসুয়া কাউ দেখা নাপাতে আমার কইনা বিরাট ঠুকা দে আমার বুয়ারি সাংঘাতিক ঠুকা তাৰমানে একদম জয় জাগা বিয়াম জাল আসি নাই নি জাগা কেটার বিয়াম জাল নাই নি জাগা বিয়াম জাল আসি নাই নি মইনা হ'ব দে না বৌয়ে যি দিছে নামানে বোলে
কেইটা দিছে হা 200 মাত্ৰ দিছে ডাঙৰ নতুন বৌ আৰু দিবা লাগিছিল না দে হ'ব দে আও দে চাউল চৈতে বাপৰে বাপ যাবাই যাবা ফুল সার উদলে পড়বে একদম দাম না ফুল চচল আছে গোটেই ফুল চচল গাইছ গোটেই ফুল চচল চাম আমাৰ ট্ৰাইবেল সকলৰ বিয়া কেনেকুৱা চচ কেনেকুৱা এনাৰ্জি চাব গাইছ এই গাইছ বিয়াকে গৈ আচলতে বিয়াই ফুল্লি চচ ফুল এনজয়মেণ্ট মানে একদম গোটেই পৰিয়াল মানে গাঁৱৰ পৰা আদি কৰি গোটেই অঞ্চলক একদম চচত আছে চাব গাইছ অলপমান নাচা মানে নাচবা ঠিক আছে এইফালে আমাৰ দৰা সাজু আহিছে এইফালে মানে কইনা আহি পাইছে গাইছ যাওক আৰু এইফালে নাচা আৰম্ভ হৈ গৈছে ন কইনা আদৰা প্ৰচেছ চাব গাইছ আৰু এয়া হৈছে আমাৰ বড়োসকলৰ নিয়ম খুব সুন্দৰভাৱে মানে তামচা ফূৰ্তি কৰি মানে নৃত্য কৰি গোটেই যাওক এতিয়া কইনা ঘূৰাব আচলতে ইয়াতে আৰু চাক গাইছ এইফালে পুৰা জচত লাগি গৈছে নাচা গাইছ পৰিৱেশ তো গাইজ এনেদৰে উলহ মালৰে নানান ৰং ধেমালিৰ মাজতে বিয়াখন হৈ গ'ল চ' গাইজ আপোনালোকৰ এই ট্ৰেডিশ্যনেল বড়োসকলৰ বিয়াখন চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে তো আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটি নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই গোজোন্থোং